পুলিচ উপৰি হয় ঘৰ ওলাওহি আৰু ওলাই ডাইৰেক্ট কণী যুঁজাবলৈ যাওঁ। তোমালোকে কণী যুঁজোৱা নোযোৱা? কাইলৈ কণী যুঁজলৈ যোৱাৰ আগত আকৌ আমলৈটো পাৰিব জানিব। কণী যুঁজলৈ গৈ কণী যুঁজৰ লগত কণীৰ লগত আমলৈটো ভাজি খাব আৰু কাইলৈ জানিব। এইবিলাকো প্ৰত্যেকৰে ঔষধি গুণ থাকে। আমাৰ কৃষ্ণ ছাৰে অকণমান ক'ব তোমালোকক। আৰু বাইদেউ ইয়াত তগৰ ফুল লৈ আছে, বিহুৰ লগত তগৰ ফুল জড়িত। আৰু আমাৰ ধুনীয়া প্ৰশ্ন আমাৰ ইয়ালৈ আমাৰ মোৰ দদাইদেউ বা হ'ব, তেখেতে আহিছিলে আমাক সুধিছিলে এই যে বহাগ বিহুটো এবিধ বিশেষ ফুলে আদৰে আৰু এটা বিশেষ ফুলে বিদায় দিয়ে। কোনটো ফুলে আদৰে বাৰু বহাগ বিহু? হয়নে বাৰু? কপৌ ফুল নহয়, এই বাইদেউ হাতত থকাটো তগৰ ফুলে বিহুক আদৰিছে আৰু আমি বিদায় দিম আজাৰ ফুলেৰে। যেতিয়া আজাৰ ফুল ফুলিব তেতিয়া এই মানে এই ঋতুটো বিদায় হয় আচলতে। এতিয়া বসন্ত ঋতু নহয় জানো? গতিকে এইটো সময়ত আমাৰ দেহ মন সকলো ভাল হয়। গছ গছনিবিলাক দেখিছা নাই? ইমান ধুনীয়া ধুনীয়াকৈ আমাৰ দেৱতাবিলাক পাত ওলাইছে, মনবিলাক ভাল লাগে নালাগে এইবিলাক দেখিলে? গতিকে প্ৰকৃতিয়ে সুন্দৰ পৰিৱেশত যাতে প্ৰকৃতিৰ পৰিৱেশখন আমি সুন্দৰভাৱে ৰাখিব পাৰোঁ, তাৰ লগতে আমাৰ সভ্যতা সংস্কৃতিবিলাক আমি জীয়াই ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি সৰুৰ পৰাই এই পৰম্পৰাবিলাক আমি মানি চলিবলৈ চেষ্টা কৰিব লাগিব। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে বিশেষকৈ ছাত্ৰই আজি চুৰিয়া পিন্ধি আহিছে, খুব ভাল পাইছোঁ। সকলোৱে আচলতে চুৰিয়া পিন্ধি আহিব লাগিছিল, কাৰণ আমি চুৰিয়াখন পিন্ধিবলৈ লাজ পাব নালাগে। এখন আমাৰ পৰিচয়, সকলোৱে পিন্ধি আহিব লাগে। আচলতে এখন পিন্ধি আমি গৰ্ব অনুভৱ কৰিব লাগে। ধন্যবাদ।